দোস্ত গুড মৰ্নিং। আৰু মই আপোনালোকক মানে ভিডিঅ'টো বনোৱাৰ কাৰণ হৈছে বন্ধুসকল, আজি এটা এই যে হাৰি বুলি কওঁ আমাৰ ভাষাত, খিলিকি চৰাই এটা অসুস্থ হৈ ইয়াত পৰি আছিল। তাৰপিছত মই দেখাই দিছোঁ, অলপ পানী খুৱাইছিলোঁ, এইটো বটল চাব পাৰিছে, অলপ পানী খুৱাইছিলোঁ। পানী খোৱাৰ পিছত অলপ উৰি গৈছে। অসুস্থতাৰ কাৰণে চৰাইটো ইয়াত পৰি আছে। মই আপোনালোকক দেখাম চৰাইটোৰ অৱস্থা, চৰাইটো কি হৈছে, কি হেল্প কৰিব পাৰোঁ চৰাইটোৰ কাৰণে, তাৰ বাবে অলপ। আৰু এইটো চাব পাৰিছে চৰাইটোক মই অলপ ধৰিবৰ চেষ্টা কৰিম। এইটো চাওক, এইটো চাওক, চৰাইটো মই ধৰিছোঁ। এতিয়া চৰাইটোক অলপ পানী চানী খুৱাই অলপ চেষ্টা কৰিম, মানে তাক অলপ হেৰি কৰিবলৈ। এইটো চাওক, চৰাইটো পূৰা অসুস্থ হৈ আছে সি, আৰু মুখত নাজানো কেনেকুৱা বা ব্লাড লাগি আছে নেকি, মুখত পূৰা ব্লাড লাগি আছে। আৰু চাওক, দেখিব পাৰিছে পূৰা অসুস্থতাত সি আছে। আৰু তাক এতিয়া মই কিবা হেল্প কৰিব পাৰোঁ নেকি, তাৰ কাৰণে চেষ্টা কৰিম। ভিডিঅ'টো চাব বন্ধুসকল, লগত থাকিব আৰু মই আপোনালোকক দেখাম। চাওক, চৰাইটো একেবাৰে মানে পৰি গৈছে বা হয়। চাওক, মই তাক এৰিছোঁ, চাওক যাব নোৱাৰে, সি উৰি গ'ল। এতিয়া ঠিক হৈছে, উৰি যাব পাৰিছে। বন্ধুসকল, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।